এইটোৱে হ'ল বিখ্যাত ৰাৱণৰ প্ৰতিমূৰ্তি, প্ৰায় ৮০ ফুট উচ্চতাৰ ৰাৱণ, ৮০ ফুট বিখ্যাত। আৰু এইটোৱে আজি মানে জ্বলাই দিয়া হ'ব। আমাৰ গাঁৱৰ ৰাইজে এনেকুৱাকৈ বনাইছে ৰাৱণটো, কোনো বাহিৰৰ পৰা ইয়াত শিল্পী আহি বনোৱা নাই। ৰাৱণ বধৰ ফিল্ডতে উপস্থিত হ'লো আৰু ৰাইজ পুৰা বৰষুণে আহি গ'ল চাওকচোন। আৰু এই পাতে হ'ল আমাৰ ৰামচন্দ্ৰৰ বিখ্যাত ধেনুপাত, আৰু এই ধেনুৰে ৰাৱণক বধ কৰা হ'ব আজি। ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিৰ ওপৰত উঠি খুৰা পুৰা বোমা ফিটিং কৰিছে, চাই লওক। আচাৰ ল'ব খুৰা পুৰা কাম কৰি আছে। আৰু কিমান দিন লাগিল মানে ৰাৱণ বধটো বনোৱাৰ কাৰণে? 2 মাহ লাগিল। আৰু প্ৰায় 2 মাহ লাগে এই ৰাৱণটো প্ৰস্তুত কৰোঁতে। আৰু ইয়াত কোনো আমাৰ বাহিৰা শিল্পী আহি মানে কাম নকৰে, আমাৰ গাঁৱৰ মানে খুৰা দাদাসকলে কাম কৰে। এইফালে খুৰাই কাম কৰি আছে। কেনেকুৱা সম্পূৰ্ণ মানে ৰাৱণটো মানে বাহিৰে প্ৰস্তুত কৰিছে। এইফালে চাওকচোন, মানে কোনো বেলেগ বস্তু ইউজ, ৰাৱণৰ বিখ্যাত তৰোৱালখন, এই তৰোৱালখনো ধুনীয়াকৈ বনোৱা হৈছে, বাহিৰে প্ৰস্তুত কৰে। এইফালে চাই লওক পুৰা ৰাৱণৰ জোতাযোৰ চাই লওক, কি ডাঙৰ জোতা বনাইছে। এইফালে বাহিৰে বনাইছে কাপোৰেদি। ৰাৱণ বধৰ দশেৰা কমিটিয়ে কিমান বছৰত এইবাৰ কৰিছিল। আৰু ইয়াত আমাৰ মৰমৰ শিল্পী হিয়া ৰামঠু জুবিনদাৰ কাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এখন অনুষ্ঠিত কৰা হৈছে। ইয়াত বড়ি আঞ্চলিক দশেৰা উৎসৱ আমাৰ এইবেলি নৱম বৰ্ষ। গাইজ, আমাৰ চেনেলৰ নতুন এটা ভ্লগলৈ আপোনালোকক সকলোকে নমস্কাৰ জনালোঁ। আৰু আজিৰ ভিডিঅ'টো মই ঘৰৰ পৰাই আৰম্ভ কৰি দিলোঁ। মানে দুৰ্গা পূজাৰ বন্ধ বুলি মই আহিলোঁ ঘৰত, আৰু ইমান দিনে ভিডিঅ' দিবই পৰা নাই ভালদৰে। যিহেতু কিয় দিব পৰা নাই আপোনালোকে গমেই পায়। আমাৰ অসমৰ সম্পদ আমাৰ জুবিনদাৰ আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। আৰু মানে জুবিনদাৰ নাইকিয়া হ'ল বুলিতো ক'ব নোৱাৰি, যিহেতু জুবিনদাৰ আমাৰ মাজত সদায় অমৰ হৈ থাকিব। আৰু জুবিনদাৰ গান আৰু জুবিনদাৰ কথাবোৰ সদায় আমাৰ মাজত থাকিব, আৰু আমি জুবিনদাক সদায় জীয়াই ৰাখিব লাগিব। আৰু আজি যিহেতু বিজয়া দশমী, মোৰ ঘৰ হ'ল বৰপেটা জিলাৰ বহৰী গাঁৱত। আৰু দুৰ্গা পূজাৰ বিজয়া দশমীতে আমাৰ গাঁৱত প্ৰায় 2017 চনৰ পৰাই ৰাৱণ দাহনৰ অনুষ্ঠানখন অনুষ্ঠিত কৰি আহিছে। আৰু এতিয়া যিহেতু 2025 চন, আৰু প্ৰায় 8-9 বছৰমান হ'ল। আৰু এই ৰাৱণ বধৰ দশেৰা কমিটিয়ে আমাৰ গাঁৱতে ৰাৱণ দাহন অনুষ্ঠানখন অনুষ্ঠিত কৰি আহিছে। আৰু বলক ফিল্ডলৈ যাওঁ, দশেৰা কমিটিৰ ফিল্ডলৈ আপোনালোকক দেখাব চেষ্টা কৰিম গোটেই ৰাৱণ বধৰ অনুষ্ঠানখন। বলক, মোৰ লগৰ বন্ধু কীৰ্তনজনৰ বাইকৰ উঠিলোঁ, আৰু এই লগত যাই আছোঁ না, আৰু আপোনালোকক ৰাৱণটো দেখাব চেষ্টা কৰিম যাতে কেনেকৈ প্ৰস্তুতি চলাই আছে। আৰু যিহেতু আজি বিজয়া দশমী, আৰু বলক ফিল্ডত ৰাৱণ বধৰ ফিল্ডতে উপস্থিত হ'লো, আৰু ৰাইজ পুৰা বৰষুণে আহি গ'ল চাওকচোন। পুৰা পৰিস্থিতিটো কি হ'ব। এইটোৱে হ'ল বিখ্যাত ৰাৱণৰ প্ৰতিমূৰ্তি, প্ৰায় ৮০ ফুট উচ্চতাৰ ৰাৱণ, ৮০ ফুট বিখ্যাত। আৰু এইটোৱে আজি মানে জ্বলাই দিয়া হ'ব। আমাৰ গাঁৱৰ ৰাইজে এনেকুৱাকৈ বনাইছে ৰাৱণটো, কোনো বাহিৰৰ পৰা ইয়াত শিল্পী আহি বনোৱা নাই। ৰাৱণ বধৰ দশেৰা কমিটিখনে আমাৰ গাঁৱত প্ৰায় 8-9 বছৰত ভৰি দিলে, আৰু এইবাৰ 9 বছৰীয়া মানে ৰাৱণ বধ কৰা হ'ব। এইফালে চাই লওক ধুনীয়াকৈ ৰাৱণটো প্ৰস্তুত কৰি তুলিছে, কিমান এটা বিখ্যাত ৰাৱণ, প্ৰায় ৮০ ফুট উচ্চতাৰ ৰাৱণ। আমাৰ মৰমৰ হিয়া ৰামঠু জুবিনদাৰ ধুনীয়াকৈ গান চলি আছে, আৰু বহুতে বেছি ফটোখন যে বেয়া লাগিছে চাওকচোন। তেওঁ এনেকৈ শ্ৰদ্ধাঞ্জলি দিব লগা হৈছে। আমি কেতিয়াও কল্পনা কৰিব নোৱাৰে এটা কথা। এইফালে চাই লওক। আৰু মই এই বিজয়া দশমীৰ অনুষ্ঠানৰ পৰা এটাই কথা ক'লোঁ, আমাৰ অসমৰ ৰাৱণ কেইটাকো এনেকুৱাকৈ জ্বলাই দিব মন যায়। আমাৰ অসমৰ ৰাৱণ, যিহেতু আমাৰ জুবিনদাক হত্যা কৰিছে সিহঁতে। ৰাইজ, আমাৰ জুবিনদাই ন্যায় পাবনে? আপোনালোকে কমেণ্ট কৰক। জুবিনদাক আমাক ন্যায় লাগিবই। ৰাৱণৰ পিছফালে মানে বিখ্যাত বোমা মানে ফিটিং কৰা হৈছে, যিহেতু ৰাৱণটো জ্বলাই দিয়া হ'ব। এইফালে চাই লওক পুৰা আতচবাজিৰ পুৰা বোম চোম ফিটিং কৰা হৈছে ধুনীয়াকৈ, আৰু এইফালে দিয়া হৈছে, বাহিৰে প্ৰস্তুত কৰিছে। এইফালে চাওকচোন, মানে কোনো বেলেগ বস্তু ইউজ কৰা নাই, মানে সম্পূৰ্ণ ৰাৱণটো মানে বাহিৰে প্ৰস্তুত কৰিছে। এইফালে চাই লওক পুৰা পাই আছে, আৰু এইফালে ধুনীয়াকৈ মানে কি ধুনীয়াকৈ সজাই তুলিছে। মানে আপোনালোকক পুৰা দেখাব চেষ্টাই কৰি আছোঁ। এইটোৱে হ'ল ৰাৱণৰ ৮০ ফুট উচ্চতাৰ বিখ্যাত প্ৰতিমূৰ্তি, আৰু এই প্ৰতিমূৰ্তিটো বানতে কোনো বাহিৰৰ পৰা শিল্পী আহি বনোৱা নাই। মানে আমাৰ গাঁৱৰ দাদা খুৰাসকলে এই ৰাৱণৰ প্ৰতিমূৰ্তিটো প্ৰায় 1-2 মাহৰ ভিতৰত প্ৰস্তুত কৰি তুলিছে। চাওক এবাৰ ৰাৱণৰ বিখ্যাত গদাটো ইফালে উঠাই আছে, পুৰা লগাই আছে। চাই লওক আপোনালোকে কিমান ডাঙৰ এটা বাহিৰে বনাইছে এই গদাটো। আপোনালোকে জানেনে ৰাৱণ হ'ল অমৰ, সেইবাবে প্ৰতি বছৰে ৰাৱণৰ প্ৰতিমূৰ্তি প্ৰস্তুত কৰি এনেকুৱাকৈ ৰাৱণ দাহন কৰা হয়, জ্বলাই দিয়া হয়। আপোনালোকক ভিডিঅ'ৰ আৰম্ভণিতে কোৱাই হৈছে, মোৰ ঘৰটো হ'ল বৰপেটা জিলাৰ বহৰী গাঁৱত। আৰু আমাৰ এই বহৰী গাঁৱতে প্ৰায় 2017 চনৰ পৰা এনেকুৱাকৈ ৰাৱণ দাহনৰ অনুষ্ঠানটো আমাৰ দশেৰা কমিটিয়ে অনুষ্ঠিত কৰি আহিছে দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনা। আৰু এই বিলেও ৮০ ফুট উচ্চতাৰ ৰাৱণ দাহন অনুষ্ঠানটো অনুষ্ঠিত কৰিছে। ৮০ ফুট উচ্চতাৰ প্ৰতিমূৰ্তিৰ ওপৰত উঠি পুৰা বোমা ফিটিং কৰিছে। চাই লওক ৮০ ফুট উচ্চতাৰ এটা ৰাৱণৰ বিখ্যাত প্ৰতিমূৰ্তি, আৰু কিছু সময় পিছতে এই ৰাৱণৰ প্ৰতিমূৰ্তিটো বধ কৰা হ'ব। এইফালে চাই লওক পুৰা আতচবাজিবিলাক ফিটিং কৰিছে ধুনীয়াকৈ ৮০ ফুট উচ্চতাৰ ওপৰত উঠি। আৰু ইয়াত আমাৰ মৰমৰ শিল্পী হিয়া ৰামঠু জুবিনদাৰ কাৰণে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এখন অনুষ্ঠিত কৰা হৈছে। ইয়াত সমূহ ৰাইজে ইয়াত আমাৰ জুবিনদাক শ্ৰদ্ধাঞ্জলি দিয়া হ'ব, আৰু ধুনীয়াকৈ সজাই তোলা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানখন।
বিজয়া দশমী বুলি এই বছৰৰ শেষবাৰৰ বাবে দুৰ্গা মাৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰি আহিলোঁ। এই পৃথিৱীখনত যে সকলোৱে ভালে ভালে থাকে মোৰ লগতে তাৰে কামনা কৰিলোঁ দুৰ্গা মাৰ ওচৰত। আৰু অহা বছৰত যে আমি দুৰ্গা পূজা ভাগ ভালদৰে উদযাপন কৰিব পাৰোঁ তাৰ ওচৰত সেয়া প্ৰাৰ্থনা কৰিলোঁ। দেৱী মা বিসৰ্জন হোৱাৰ লগে লগে সন্ধিয়াৰ সময়ত এইফালে আমাৰ ৰাৱণ বাদৰ দশেৰা কমিটিয়ে আৰম্ভ কৰিলে অনুষ্ঠানখন। মন্ত্ৰী উদযাপন কৰিছে আমাৰ বহৰী সত্ৰৰ মহোদয় শ্ৰীযুত সোমনাথ তালুকদাৰ দেৱে তেখেতে বিশিষ্ট সংগীত অনুষ্ঠানৰ আৰম্ভণিতে আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দাক শ্ৰদ্ধা জনাই তেওঁৰ মায়াবিনী গীতেৰে আৰম্ভ কৰিলে। আৰু আপুনি অলপ কৈ দিয়ক প্ৰাঞ্জল ছাৰ। নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল পাঠক। মই এই দশহেৰা কমিটিৰে এজন সদস্য তথা আমাৰ বহৰী গাঁৱৰে এজন গাঁওবাসী হওঁ। আজি এই দশহেৰা কমিটিয়ে সম্পূৰ্ণ 9 বছৰ সম্পূৰ্ণ কৰিলে আৰু আজি 9ম বাৰ্ষিকী আজি উদযাপন কৰিবলৈ লোৱা হৈছে। আৰু আমাৰ লগত আমাৰ পিছপিনে এইটো আছে ৰাৱণৰ প্ৰতিমূৰ্তি। বিখ্যাত ৰাৱণৰ প্ৰতিমূৰ্তি হয়, প্ৰায় 80 ফুট উচ্চতা। হয় হয়, ইয়াৰ উচ্চতা প্ৰায় 80 ফুট আৰু পিছলৈ ইয়াৰ উচ্চতা বাঢ়ি যাব পাৰে। আৰু ইয়াত কোনো বাহিৰৰ শিল্পীয়ে মানে কাম কাজ কৰা নাই। যিখিনি কাম কাজ কৰিছে আমাৰ যিখিনি গাঁৱৰ ল'ৰা গাঁৱৰ উদীয়মান যুৱক তেওঁলোকে কাম কাজ কৰি এই ৰাৱণৰ প্ৰতিমূৰ্তিটো প্ৰস্তুত কৰিছে। হয় হয়, জুবিনদাৰ স্মৰণত আজি অনুষ্ঠানটো পতা হৈছে আৰু ইয়াতে যিবিলাক মানে গান পৰিৱেশন কৰা হ'ব সেইখিনি কেৱল জুবিন দাই গোৱা গানবিলাকে তেওঁৰ স্মৃতিত পৰিৱেশন কৰা হ'ব। হয়, ধন্যবাদ ছাৰ। আৰু আপোনালোকে যদি আহিব বিচাৰে, এইবাৰতো যোনে যোনে আহিছে আৰু নেক্সট ইয়াৰ আহিব বিচাৰে যদি আপোনালোকে লোকেশ্যনটো কৈ দিয়ক। হয়, এয়া হ'ল আমাৰ বহৰী মণ্ডলপাৰাস্থিত বহৰী ছানভিউ ষ্টেডিয়াম বুলি কোৱা হয়। আৰু আজিৰ এই মঞ্চখনত যিখিনি মানে সোঁৱৰণি মঞ্চ দিয়া হৈছে আমাৰ প্ৰাক্তন শিক্ষক তথা বহৰী গাঁৱৰে প্ৰাক্তন সত্ৰ সভাপতি বহৰী সত্ৰৰ সভাপতি কিৰণ মেধি ছাৰ ডাঙৰীয়াৰ মানে স্মৃতিত এই মঞ্চখন দিয়া হৈছে। আৰু এইখন আমাৰ কোৱা হয় ছানভিউ মিনি ষ্টেডিয়াম, যিখন পাৰঘাট ৰোডত বহৰীত স্থাপন কৰা হৈছে। আৰু এইফালে মোৰ লগত আছে আমাৰ মহেশ খুৰা। আৰু খুৰাই মানে এই ৰাৱণ বধত মানে যোগদান দিছিল। আৰু মহেশ খুৰা কিমান দিন লাগিছে ৰাৱণটো বনোৱাতে? আৰু কোনোবা বাহিৰা শিল্পী আহে নেকি? আৰু সম্পূৰ্ণ বাহিৰে ন? বহৰী আঞ্চলিক দশহেৰা উৎসৱ আমাৰ এইবেলি 9ম বৰ্ষ বহুত উৎসাহ উদ্দীপনাৰে আজিৰ পৰা প্ৰায় 45 দিন আগৰ পৰা এই ৰাৱণৰ প্ৰতিমূৰ্তি আমাৰ সদস্যবিলাকে নিৰ্মাণ কৰিছিলে। নামনি অসমৰ ভিতৰত আমাৰ এই বহৰী দশহেৰা উৎসৱটো সৰ্ববৃহৎ বুলি মই দাবী কৰিব পাৰোঁ। আমাৰ ইয়াত কোনো কাৰিকৰী কৌশলী শিল্পী ইয়াত নাই। আমাৰ প্ৰায় 50জন সদস্য আছে। সদস্যই এই প্ৰতিমূৰ্তিটো উলিয়াইছে, সাজি উলিয়াইছে। আমাৰ ৰাৱণক বধ কৰা সময় আহি গ'ল। আমাৰ ৰামচন্দ্ৰই পৰা ৰাৱণৰ বুকুত ধেনু মাৰি দিলে। আপোনালোকে অনুষ্ঠানটো চাই লওক। আজিৰ ব্লগটো ইমানেই আছিল। আমাৰ ৰাৱণ বধৰ অনুষ্ঠানটো ইয়াতে সামৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু আপোনালোকে যদি এনেকুৱা অনুষ্ঠান চাব বিচাৰে, যোনে যোনে অহা নাই অহা বছৰ আহিব আমাৰ ইয়াত ধুনীয়াকৈ অনুষ্ঠানটো উপভোগ কৰি যাব আৰু আমাৰ ঘৰতো আহিব এবাৰ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা থাকিল।